হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মই ভালে আছোঁ বাৰু। মানে আজি নতুন এটা টপিকৰ লৈ মানে ভিডিঅ' বনালোঁ। বহুতে মেছেজ কৰি আছে, হোৱাটছআপতে হওক, মেছেঞ্জাৰতে হওক, মানে নতুন ক্ৰিয়েটৰবিলাকে আৰু নতুনকৈ যিবিলাকে মানে ফেচবুকটোতে মানে ভিডিঅ' আকাৰে মই কৈ দিওঁ আৰু মানে মোৰ ক্ষেত্ৰত যিখিনি হৈছে মই সেইখিনিয়ে ক'ম। মানে মই যিখিনি পাইছোঁ বেলেগ নকওঁ আৰু, ময়ো ইমান ডাঙৰ ক্ৰিয়েটৰ নহয়। বহুতৰ প্ৰথম প্ৰশ্ন হ'ল কি ইনষ্টাগ্ৰামৰ ৰিলবিলাক ফেচবুকত দিব পাৰিম নেকি? মানে সেইটো 1 নম্বৰ কুৱেশ্যন। সেইটোৰ ওপৰত মই কওঁ, ইনষ্টাগ্ৰাম আপোনালোকে মানে কি ৰিলৰ ওপৰত ইমান ডিপেণ্ড নকৰিব। ৰিলটো ইনষ্টাগ্ৰামত দি থাকক আৰু মাজে মাজে মানে কি ফেচবুকতো উইকলি চেলেঞ্জত বিচাৰে 5টা 3টা তেনেকুৱাকৈ ৰিলচ বিচাৰে, কিন্তু যেতিয়া যি ৰিলচটো বনাই দিলেই হ'ল। কিন্তু ইনষ্টাগ্ৰামৰ ৰিলবিলাক আকৌ মানে ডাউনলোড কৰি ফেচবুকত এৰি নিদিব, কাৰণ আপোনালোকে যিটো আৰ্টিফিচিয়েল ভিডিঅ' সেইটো মানে বেছি মানে কি ফেচবুকে গুৰুত্ব দিয়ে। মানে যে ভিডিঅ' দিয়ক, আপোনালোকে নিজে নিজে ভিডিঅ' কণ্টেণ্ট বনাই দিয়ক। 2 মিনিটৰ 3 মিনিটৰ লং ভিডিঅ'ত আপোনালোকৰ কম ভিউজ আহিলে তাতে তাৰমানে আৰ্নিংটো বেছিকৈ দিয়ে। আৰু যদি আপোনালোকে ভাইৰেলৰ কাৰণে যদি শ্বৰ্ট ভিডিঅ' দিলে ভাইৰেল হয়, কিন্তু তাত আৰ্নিংটো বহুত কম দিয়ে। মিলিয়ন ভিউজ হ'লেহে অলপমান আৰ্নিং মিলিব, কিন্তু লং ভিডিঅ'ত কম ভিউজতো আৰ্নিংটো ভাল আহে। আৰু ফেচবুকটো বহুতে মানে ভাল, চাৰিওফালৰ পৰা ইনকাম আহে। আপোনালোকে মানে ষ্টৰিটো আৰ্নিং পাব, ভিডিঅ'টো পাৰিব, টেক্সটো পাব, গোটেইখিনিতে পায়, ফটোটো পায়। সেনেকুৱাকৈ আৰু ৰেগুলাৰ 5টা পোষ্ট দিব আপোনালোকে চেষ্টা কৰিব। মানে কি ৰাতিপুৱা ধৰি ল'লোঁ গুড মৰ্ণিং দিলে, মানে যিটো যি নহওক আৰু ৰাতিলৈকে সচৰাচৰ মানে 5টা পোষ্ট দিবই। আৰু যিসকলে মানে এতিয়াও কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, মই কিন্তু এনেকুৱাকৈ ফেচবুকৰ ৰুল মতে মই মানে মানিছোঁ, কিন্তু মই 1.5 মাহৰ ভিতৰতে মানে কণ্টেণ্ট মনিটাইজেশ্যন পাই গৈছোঁ। কমপ্লিট মানে মই ৰুলটো মানিছোঁ আৰু মাজে মাজে নিজৰ ফেচটো আহিব লাগিব, লাইভ আহিব লাগিব। সপ্তাহত এটা লাইভ আহিলেই হৈ যাব। আৰু আপোনালোকে ভিডিঅ' বনাব, কিন্তু নিজৰ ফেচটো আনিব দেই। ফেচবুকে সেইটোও বিচাৰে, কোনে ভিডিঅ' কৰিছে, কি কৰি আছে সেইটো বিচাৰে। নিজৰ ফেচটো আনিবই ভিডিঅ'ত। নিজৰ ফেচটো মানে নানিলে মানে কি সেইটো ৰুলত নপৰে আৰু সেইখিনি মানিব। আৰু কাৰোবাৰ যদি কিবা কপিৰাইট লাগি আছে, সেইটো মানে কি কৰিব, আপোনালোকে নিজৰ প্ৰফাইলটোত যাব, তাতে ছাইডত মানে 3টা ডট আছে, সেই 3টা ডটত টিপিব। টিপি কেনে মানে কি তাতে ক্লিক কৰাৰ লগে লগে প্ৰফাইল ষ্টেটাছ আছে, তাত ক্লিক কৰিব। কিবা যদি ফেচবুকত আপোনালোকৰ ইছ্যু আছে, তাত গোটেইখিনি দেখাই দিব। আপোনালোকে এইখিনিয়ে কাম কৰি চাবচোন। আৰু অধিক জানিবলৈ যদি আপোনালোকে বিচাৰে, ইয়াৰ ওপৰত আপোনালোকে জানিব বিচাৰে, মোক মানে মেছেজ কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানে, বাই।